এভৰিৱান মই বৰখাই মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ ৰঙালাওৰ শাক আৰু মৰিচা শাকৰ খাৰ দিয়া ৰেচিপি, যিটো আমি কওঁ ডাঠা আৰু ৰঙালাওৰ আগ। তেন্তে বলকচোন দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। এয়া ৰঙালাওৰ আগ আৰু ডাঠা শাকখিনি ধুনীয়াকৈ কাটি লৈছোঁ ধুই লৈ। তাৰপাছত বাকীখিনি ইনগ্ৰেডিয়েণ্টছ আমি ৰেডি কৰি লৈছোঁ। এয়া এচামুচ আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু নেক্সট লৈছোঁ কেঁচা জলকীয়া 3টা সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত লৈছোঁ কঁঠালৰ গুটি 20টামান, সেইকেইটাও থেতেলিয়াই লৈছোঁ। তাৰপিছত এটা পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। তাৰপাছত এয়া লৈছোঁ 2 চামুচ ক'লা খাৰ, যিটো আমাৰ মেইন ইনগ্ৰেডিয়েণ্ট হয়। ব'লক এতিয়া বনাবলৈ আগবাঢ়োঁ। এয়া গেছত মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত ডাঙৰ চামুচেৰে এচামুচমান মিঠাতেল দি কিনে তেল গৰম হোৱাত মই দি দিছোঁ পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি ভালকৈ ভাজি লৈছোঁ আৰু আদা নহৰুখিনিও মই তাত দি দিছোঁ। কেঁচা গোন্ধ যোৱালৈকে ভাজি তাৰপাছত তাত কঁঠালৰ গুটিখিনি দি দিব। ইয়াত এতিয়া দিছোঁ মই সোৱাদ অনুসৰি নিমখ, তাৰপাছত হালধি গুড়ি এচামুচ, তাৰপাছত গোটেইখিনি লৰাই লৈ ভাজি থাকিব। এই গোটেইখিনি কিন্তু মই হাই ফ্লেমত ভাজি আছোঁ। এই গোটেইখিনি ভাজি হৈ যোৱাৰ পিছত এতিয়া মই কাটি থৈ দিয়া ডাঠা শাকখিনি আৰু লাওৰ আগখিনি গোটেইখিনি মই ইয়াতে দি দিছোঁ। আৰু তাৰপাছত ভালকৈ লৰাই দি ঢাকি দিলে হ'ল। এই গোটেইখিনি মই অকণমান সিজিবলৈ ঢাকি দিছোঁ হাই ফ্লেমত। এয়া চাওক, মই হাই ফ্লেমত শাকখিনি সিজিবলৈ ঢাকি দিছোঁ। 1 মিনিটমান পিছত মই ঢাকন গুচাই চাইছোঁ আৰু এবাৰ ভালকৈ লৰাই দিছোঁ। শাকখিনি ভালকৈ ভাজি হোৱাৰ পিছত ইয়াত মই দি দিছোঁ ক'লা খাৰখিনি আৰু তাৰ লগত দি দিছোঁ মই 1.5 বাটি পানী আৰু ভালকৈ লৰাই দিছোঁ। আপোনালোকে মন কৰিছেনে, এই ৰেচিপিটোত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, তথাপিও ৰেচিপিটো বহুত টেষ্টি হয়। এবাৰ আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। এতিয়া এইখিনি মই উতলিবলৈ দি থৈ দিছোঁ ল' ফ্লেমত। মাজে মাজে চেক কৰি থাকিব যাতে শাকখিনি জ্বলি নাযায়। আমাৰ এই ৰেচিপিটো অলম'ষ্ট ৰেডি হৈ গ'ল। এতিয়া মই দি দিছোঁ এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট, যিটোৱে এই ৰেচিপিটোৰ সোৱাদটো বঢ়াই দিব। এয়া মই দি দিছোঁ সৰিয়হৰ তেল লাষ্টত, সৰু চামুচেৰে 2 চামুচ দি কিনে ভালকৈ মিক্স কৰি দিব। আৰু এতিয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া পৰিৱেশন কৰিবলৈ একদম ৰেডি। এই ৰেচিপিটো আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু যদি আজি মোৰ এই মৰিচা শাক আৰু ৰঙালাও শাকৰ ৰেচিপিটো চাই ভাল পালে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব, যাতে মই নতুন নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিব পাৰোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।